অৱশেষত মাজুলীত উপস্থিত হ'লহি সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডম্বৰুধৰ নাথ। সকলো বিতৰ্কক প্ৰত্যাহ্বান জনাই ফেৰীঘাটৰ পৰা ডক্টৰ নাথক আদৰি আনিলে মাজুলীবাসীয়ে। গায়ন বায়ন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে বিশাল ৰেলীৰে আদৰি আনিলে ডক্টৰ নাথক। ইফালে ফেৰীঘাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বৈদ্যুতিক মাধ্যমৰ এজন সাংবাদিকে পোনপটীয়া সম্প্ৰচাৰ কৰি থাকোঁতেই সাংবাদিকগৰাকীক নাথ উপাধিৰ এজন প্ৰবক্তাই অপদস্থ কৰে। ইয়াৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীৰ পৰা বেদান্ত বৰাৰ ৰিপৰ্ট, আছাম প্ৰাইম। মাজুলী কলা কৃষ্টি সংস্কৃতি মাজুলীৰ সমাজ গঢ় দিয়া যি পঞ্চ পুৰুষৰ ওচৰত মূৰ দোৱাবলৈ সুবিধা পালোঁ, তাৰ কাৰণে মই সমগ্ৰ মাজুলীৰ মানুহক মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকললৈ মোৰ শ্ৰদ্ধা, মোৰ শিৰ নত কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলে যেন মোক উৎসাহ, উদ্দীপনা, অনুপ্ৰেৰণা আৰু আশীৰ্বাদ কৰে, যেন কোনো স্বাৰ্থ নোহোৱাকৈ যেন মাজুলীৰ মানুহৰ স্বাৰ্থৰ হকে যেন মই বিশ্ববিদ্যালয়খন গঢ়ি উঠাব পাৰোঁ। এই শক্তি যেন ভগৱান পুৰুষে মোৰ হাতত দিয়ে, সেই মই প্ৰাৰ্থনা কৰিছোঁ। শত সহস্ৰ শ্বহীদৰ তেজৰ বলিৰে অসমখন গঢ় লৈ উঠিছে। আপোনালোকে জানে, ভাষাৰ পৰা আৰম্ভ কৰি সংস্কৃতিলৈ অসমীয়া সকলো দিশ গঢ়ি উঠাত কেৱল শ্বহীদ শ্বহীদ শ্বহীদ। হে শ্বহীদ, আপোনাক সহস্ৰ প্ৰণাম। আপোনাৰ আশীৰ্বাদৰ মাধ্যমেৰে মই যেন অসমীয়া কলা কৃষ্টি সংস্কৃতি আৰু তাৰ ঐতিহ্যৰ প্ৰতীক মাজুলীৰ হৈ মোৰ জীৱনৰ শেষ বয়সকেইটা মই কটাই দিব পাৰোঁ। মই এইখিনিকে আপোনালোকৰ আগত বিশ্ববিদ্যালয়ৰ পৰিকল্পনাটো বিশ্ববিদ্যালয় পৰিকল্পনা সম্পৰ্কে চৰকাৰী পক্ষৰ পৰা এখন সংবিধান আমাক দি দিছে। আমি সেই সংবিধানৰ ভিতৰত আমি পৰিকল্পনা কৰিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে সেই সংবিধানখন আমি আৰু অলপ সুবিস্তীৰ্ণ কৰিব নোৱাৰিম। কিন্তু বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা হ'ব এবছৰীয়া, দুবছৰীয়া বা 10 বছৰীয়া নহয়। অতি কমেও অহা 100 বছৰৰ সপোন আগত ৰাখি আজি মই যিখন বিশ্ববিদ্যালয় গঢ়ি থৈ যাম, সেই বিশ্ববিদ্যালয়খনে অহা 100 বছৰলৈ জ্ঞানৰ বিকাশ ঘটাব।